So guys, মই অলপ চাহ বনাইলো চাহটো এটা খাই লম তাৰ পিছত আৰু আমি ওলাই যাম আজি মোৰ লগত কেমেৰামেন যাব বহুত জেগাবোৰ দেখুৱাম আৰু লগতে বিস্কুটৰ সৈতে চাহ আজি চাহটো পুৰা মিঠা হৈছে মানে ভাল লাগিছে খাই Hi guys, মই মাইনু হাত সো আজি আপোনালোকক মোৰ সেকেন্ড ব্লগ টু দিবলৈ মই হাজু হৈছো সো আজি আপোনালোকক মই ব্লগ টুৰ বনাবলৈ মই ভাল পোৱা কিছুমান জেগালৈ আপোনালোকক সেই জেগাখিনি দেখুৱাম সো আপোনালোকে কেনেকা পালে কমেন্ট কৰি জনাব তো আজি ব্লগটো আমি আৰম্ভ কৰি দিওঁ ফাইনালি গাইস মই যত আহিম বুলি কৈছিলো না তাত মই এতিয়া বৰ্তমান গৈ আছো আজি গোটেই দিনটোত বহুত ৰ'দ দিলে সো হেতু কাৰণে মই ওলাই যাব ইমানটা নোৱাৰিলো আৰু মই এতিয়া ওলাই আহিছো रोड कमार पाছত सबलक मुक আজি মানে মোৰ বিশেষকে জিন্দখত মন বেয়া লাগে তো মই হেৰখত যাও তো আজি মই আপোনালোকক তাতে লৈ গৈ থাকিম So guys, finally মই ইয়াত পাই গলো মোৰ যেতিয়া মন বেয়া লাগে অৰ্থাৎ মোৰ ঘৰত কোনোবাই গালি দিয়ে তো মই ইয়াত আহি পিনি বহি মোৰ মনৰ দুখবোৰ মানে আঁতৰ কৰো এডখৰ জেগাটো এনেকুৱা যে কোনো মানুহ আপুনি লগ নেপায় ইয়াত কাৰণ আপুনি অকলহে থাকিব পাৰিব মানুহৰ এটাও মাত শুনি নাপায় অকল চিৰিকটিৰে মাত পাব বাকি একো নাপাইছো বলক মই বহি থকা জেগাটো আপোনালোকক দেখুৱাম এজোপা সব গছজোপা বতাহত পৰিছিলে সো এতে গছজোপা সো গাইস মই গছজোপাৰ ওপৰত উঠি আহিলো তো বলক কি আছে দেখাও এইফালে সব গাইস অকল পথাৰ আৰু বাগান আছে না মানুহৰ ঘৰ একোৱে নাই এখন হৈছে আমাৰ মানে কি কম বাহনীখন যত মই বহুত বেছি ভাল পাওঁ গাইস জেগাখন মানে অকলহৰে থাকিবলৈ হলে আপোনাৰ কাৰণে বহুত বেছি ভাল আৰু আপোনালোকৰ লগত আজি অলপ কথা পাতো ন তো সো আপোনালোকেতো জানে মোৰ ফাৰ্স্ট ব্লগটো গ'ল পঢ়িছিলো গাইস মানে এনেকা ষ্টাইলত বহিছো কি কম পঢ়ি গৈছো তো গাইস নবহু মই বহিবলৈ মানে মন নাই মানুহৰ মাত শুনি নাপায় গাইস অকল আপুনি নিজৰ মাত খাৰৰ বাহিৰে আৰু চৰাই চিৰিকটি মাত খাৰৰ বাহিৰে আপোনালোকে একোৱে শুনি নাপায় সো ইয়াত বহুত বেছি ভাল লাগে গাইস যাক মানে শান্তিপ্ৰিয় জেগা ভাল লাগে যে এই জেগাডখৰ মানে বহুত পাৰফেক্ট আছে জেগাডখৰ আৰু মইতো বিশেষকৈ জেগাডখৰ ফ্ৰেণ্ড হয় কাৰণ মই এই জেগাডখৰতে যিমান মোৰ দুখ লাগিলেও মই জেগাডখৰলৈ আহোঁ আৰু মোক ঘৰৰ মানুহ ফটককৈ বিচাৰি নাপায় জেগাডখৰৰ পৰা এই জেগাডখৰ মোৰ কাৰণে ফেভৰেট হয় অন্তত তো গাইস মোৰ ভৰিত পৰুৱা উঠিছে পুৰা আহি লৈছো ইয়াত বহুত দিন অহা নাই কৈছে তোৰ এৰিয়া নেকি বোলে তই ইয়াত আহি গৈছ বোলে তো গাইস এইটো সব পিছফালৰ পৰিৱেশটো কেনেকুৱা পাইছে জনাব কেনেকুৱা পালে পৰিৱেশটো অলপ আজি বহুত দিনৰ মূৰত ইয়ালৈ আহিছোঁ অকলশৰে মানে বহুত দিন অহাই নাছিলোঁ পৰীক্ষাৰ পিছৰ পৰা অহাই নাই তো আজি আহিছোঁ অলপ বহি লওঁ ইয়াতে ঠাণ্ডাও লাগিছে মানে আপুনি জেগাখন আপোনালোকে জেগাখন চাওক না কি মজা মানে গোটেই ছাঁ পৰি থাকে অন্ততঃ ঠাণ্ডা লাগে ইয়াত আহিলে ঠাণ্ডা দিনৰ কথা নকওঁ বাৰু কিন্তু গৰম দিনত এইটো জেগা পাৰফেক্ট আছে সো বলক আৰু দুটামান জেগা দেখাওঁ মোৰ ফেভৰেট So guys, 2 নম্বৰ জেগাত আহি পাই গলো আৰু এডখৰত যিমান মোক ভাল লাগে বা যিমান বেয়া লাগে মই লগৰখিনি আহিলো ইয়ালে লৈ আহো মানে ভাবি নহয় একচুয়ালি আমাৰ বাগানৰ সাইডত থকা অকমান এডখৰ মানে কাঠনি নিচিনাকে আছে সো তাতে আহি ভাল লাগে ঠাণ্ডাও পৰে আৰু থাকিবলৈ মানে বিশেষ এটা ভাল লাগে সো জেগাডখৰ দেখুৱাম আপোনালোকক গাইস এইটো আমাৰ মানে মোৰ মানে 2 নম্বৰ বজাত মই বেছি মানে ভাল নাপাওঁ তথাপি অকমান ভাল পাওঁ আৰু এই জেগাডখৰ মানে শান্তি কাৰণে মোক ভাল লাগে একচুয়ালি ইয়াত আৰু হেতু আম গছ গৰম দিনত পুৰা খালি মানে খাব পাৰি আৰু তেনেকৈ মই এখন অলপ বহি লওঁ জেগাডখৰ আছিলে আপোনাৰ এইটো এডখৰতে মোক বহি ভাল লাগে একচুয়ালি অকলে বহি
কিবা কিবি ভাবি থাকিব ভাল লাগে গাইজ তাৰ বাহিৰে আৰু একো নাই আৰু ন গাইজ কি ধুনীয়া চৰাই চিঞৰি আছে তো গাইজ 3 নম্বৰ য'ত জেগাডোখৰ আছে মানে সেইটালৈ মই এতিয়া নাযাওঁ থৈটো জেগাটো চব সেইডোখৰ গছজোপা দেখিছে নহয় সেইডোখৰতে মই গৈ ৰৈ থাকোঁ একচুৱেলি মোৰ মানে হাবিয়ে মানে ঘূৰি ফুৰাৰ বাহিৰে মোৰ বেলেগ কাম নাই আৰু মোক কোনোবাই গালি দিলেই হয় মই এইবোৰতে থাকোঁ মোক বেছি বিচাৰিব দৰকাৰে নাই আৰু মই ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া আপোনালোকৰ পৰা বিদায় ল'বলৈও মোৰ সময় হৈছে চ' মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ চ' কেনেকুৱা পালে জনাবলৈ কমেণ্ট কৰিব আৰু মোৰ ফাৰ্ষ্ট ব্লগটো চাগে ইমান ভাল নহ'ব ছেকেণ্ড ব্লগটো ইমান ভাল নহ'ব কাৰণ মই ইউটিউবলৈ ফাৰ্ষ্ট টাইম আহিছোঁ তো মই ইমান বিশেষ নাজানো কি কৰিব লাগে কি নাই মই একো নাজানো কিন্তু তথাপিও মই বনাবলৈ চেষ্টা কৰিছোঁ চ' কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো আগবঢ়াই যাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব চ' ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই